নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। বিপদ অনিবাৰ্য কৰিশ্মা নাথৰ 25খন জিলাত কৰিশ্মা নাথৰ বিৰুদ্ধে FRI উজনি নামনিত নিষিদ্ধ ঘোষণা। বিপদ অনিবাৰ্য হৈছে বিতৰ্কিত কৰিশ্মা নাথৰ। ৰাজ্যৰ জিলাই জিলাই কৰিশ্মাৰ বিৰুদ্ধে গোচৰ দিছে বীৰ লাচিত সেনাই 25খন জিলাত দাখিল কৰিলে এজাহাৰ। উজনি নামনিৰ পিছত গুৱাহাটীত নিষিদ্ধ কৰা হৈছে কৰিশ্মা নাথক। গুৱাহাটীৰ ক'তো পৰিৱেশন কৰিব নোৱাৰিব অনুষ্ঠান। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিতৰ্কিত কৰি বিপদত কৰিশ্মা নাথ। বীৰ লাচিত সেনাই উজান বজাৰত দিলে গোচৰ। প্ৰতিখন জিলাতে কৰিশ্মাৰ অনুষ্ঠান বাধা দিব সংগঠনটোৱে। কৰিশ্মাক ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়নি সংগঠনটোৰ। পৰৱৰ্তী খবৰ ধপাত গুটখাজাতীয় সামগ্ৰীক লৈ আহি গ'ল কঠোৰ নিৰ্দেশন। নিচাজাতীয় সামগ্ৰীক লৈ কঠোৰ হ'ল প্ৰশাসন। নিয়ম ভংগ কৰিলে বিপদ অনিবাৰ্য। 10 বছৰ পৰ্যন্ত জেল যাব লাগিব দুখীয়ে। ৰাজহুৱা স্থানত ধূমপান কৰিলেই বিহা হ'ব এই জৰিমনা। তাৎক্ষণিকভাৱে ভৰিব লাগিব 200 টকাৰ জৰিমনা। মুকলিকৈ চিগাৰেট খোৱা লোকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। গুটখা খাই পিক পেলালেও ভৰিব লাগিব 500 টকা। চৰকাৰী কাৰ্যালয়ত ন' টবাকো জোন ঘোষণা। প্ৰতিটো কাৰ্যালয়ত ফলক অৰাটো বাধ্যতামূলক কৰা হৈছে। বিদ্যালয় মহাবিদ্যালয়তো আঁৰিব লাগিব এই ফলক। শিক্ষা প্ৰতিষ্ঠানৰ 100 মিটাৰৰ ভিতৰত নিষিদ্ধ হৈছে ধপাতজাতীয় সামগ্ৰী। বিক্ৰী আৰু ব্যৱহাৰ কৰিলে বিহা হ'ব কঠোৰ শাস্তি। নিয়ম উলংঘা কৰিলে জেল পৰ্যন্ত হ'ব পাৰে দুখীৰ। 10,000ৰো অধিক জৰিমনা বিহিব পাৰে প্ৰশাসনে। পৰৱৰ্তী খবৰ সমগ্ৰ বৰাকত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। সমগ্ৰ বৰাকত চলিব চৰকাৰৰ উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰৰ পাছত এইবাৰ বৰাক উপত্যকাত চলিব বৃহৎ উচ্ছেদ অভিযান। অসমত কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। বৰাকক বেদখলকৃত ভূমিৰ তালিকা প্ৰস্তুত কৰিছে। অসমক বাংলাদেশী মুক্ত কৰিবই লাগিব বুলি দাবী মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰ এইবাৰ ৰাহুল গান্ধীৰ আকৌ বিস্ফোৰণ। হাইড্ৰজেন বোমাৰ বাবে সাজু থাকক বিজেপি। এইবাৰ বিজেপিক হাইড্ৰজেন বোমাৰ লগত তুলনা কৰিলে ৰাহুল গান্ধীয়ে। হাইড্ৰজেন বোমাৰ বাবে সাজু থাকক বিজেপি। ৰাইজৰ সন্মুখত ধৰা পৰিব বিজেপিৰ ভোট চুৰিৰ প্ৰতিটো তথ্য। সমগ্ৰ দেশবাসীয়ে জানিব ভোট চুৰিৰ কথা। ভোটাৰ অধিকাৰ যাত্ৰাৰ শেষৰ দিনাই ৰাহুল গান্ধীৰ এই মহাবিস্ফোৰণ। উল্লেখযোগ্য যে কৰ্ণাটকৰ এখন বিধানসভা আসনতেই আছে 1 লাখতকৈ অধিক ভুৱা ভোটাৰ। ভুৱা ভোটাৰেৰে নিৰ্বাচন জয়ী হয় বিজেপি। এই দাবী ৰাহুল গান্ধীৰ।